নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। যদিহে প্ৰথমবাৰ বাবে চাই আছে ফেচবুক পেজটো ফলো আৰু ইউটিউব চেনেল থাকিলে ছাবস্ক্ৰাইব কৰি এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৰাজ্যৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিলে বহি নাথাকে বীৰ লাচিত সেনাই। শিলহাকৰ উচ্ছেদিতক লৈ বিজেপি চৰকাৰক হুংকাৰ শৃংখল চলিহাৰ। যোনদিনা তোমালোক ক্ষমতাৰ পৰা আঁতৰ হ'বা, ইতিহাসে অসমৰ খিলঞ্জীয়া জনগণে তোমালোকক ক্ষমা নকৰে। তদন্ত হওক, সেইবোৰ কথা ক'লে আমাক ভুৱা গোচৰ দি পেলাই জেলত ভৰাই। এইটো নহ'ব। আৰু শিলৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত সোণাপুৰ ৰাজহ চক্ৰৰ ঘুষখোৰ লাটমণ্ডল। ৰাজ্যত পুনৰ ভাইৰেল প্ৰশ্নকাকত, কঠোৰ নিৰাপত্তাৰ মাজতে হোৱাটছএপত ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ বিয়পি পৰিছে।